তো হেল্ল' গাইছ আপোনালোকক আজি আহিছিলোঁ ভলুকাকৈ ম'হ যুঁজ দেখাবলৈ আৰু 12 বজাতো হৈছে কিন্তু ভলুকাকৈত আহি গ'লোঁ আৰু পিছফালে দেখি আছে জালাল খলপীয়া ম'হাল দেখাওঁ তাৰপিছত আৰু কাৰ পৰা ধুনীয়াকৈ দেখাই যাম আৰু যুঁজৰ ভিডিঅ' চাই যদি মোৰ তলত এটা নতুন চেনেলৰ লিংক দি দিম আপোনালোকে তাত লাইভ পেলাই চাই ল'ব অলপ এতিয়া বেছি দেখি নকওঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু গাইছ দেখিবলৈ পাইছে খলপীয়া এইটো সৰু ম'হটো অলপ যুঁজ হ'ব আপোনালোকক পাৰিলে দেখুৱাম মোৰ ভিডিঅ'খন দেখি পাব লিংক দি থৈ দিম চাব এইটো ভিডিঅ'টো তলত থাকিব লিংকটো আপুনি ক্লিক কৰি চাব আহত গৈ যুঁজ আছে আহত নন্দল ডেকা ঠাইত লগত যুঁজ আছিলে এইটো এইটো আহত গৈ যুঁজ আছিলে এটা কিন্তু সুলেমান গৈছিলে যে নন্দৰ লগত পৌৰ লগত দেখিছে যেনেকুৱা ডাঙি ধৰিছে থাকিলে কামে আছিল বল আৰু অলপ আৰু এবাৰ ডাঙি দিয়া আৰু অকণমান যদি যেনে 2 মিনিটমান থাকিব পৰা হতে কথা বেয়া আছিলে আৰু ইফালে ডাঙৰটো আছে আপোনালোকক দেখাই দিছোঁ আৰু এইটো তলত এবাৰ ভাল যুঁজিছিলে এটা শ্বৰ্ট কেমেৰা যুঁজিলে জিকিলে নহয় ন আৰু দেখিছে শ্বৰ্ট যুঁজিছে ভালকৈ যুঁজিছে 17 মিনিট যুঁজিছে আৰু ইটো এবাৰ দেখাই দিয়া আৰু বেলেগ কেইহালমান দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু এইটো সাপকাঠি মহটো আপোনালোকৰ আজি যুঁজ হ'লে পাব দেখা ভিডিঅ' ধুনীয়াকৈ দিম আপোনালোকক চাব আৰু এতিয়া হ'লেও সিফালে নিব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বঢ়িয়া লাগে বঢ়িয়া আৰু ভলুকাকৈ আনিছে তাতে ৰাখি দিয়ে নেকি য'ত দেখা পাব আপোনালোকে য'ত দেখা পাব আৰু নগাঁৱৰ অঞ্চল চলিছে আপোনালোকে যিসকলে চাইছিলে দেখা পাইছে কিজানি এতিয়া অলপ সিফালে নিব ইফালে লৈ আহিব আপোনালোকক অলপ দেখিবলৈ চিঙা চিঙি ধুনীয়া হৈ বনি আছে মহটো যিহেতু